হাঁহজনী গিৰিয়েকটো এইটো গিৰিয়েক সেইজনী ঘনীয়েক আৰু এইখিনি ল'ৰা ছোৱালী সেইকাৰণে এই গাইজ ব'লা সো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই মোৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে অলপ লেট হৈ গ'ল আৰু এতিয়া মানে মই সাজি কাচি মানে বা ৰুমত গৈ আছোঁ বা মানে ভাড়া ৰুমত থাকে যমুনামুখত তাৰ মানে ওচৰে পাঁজৰে মানে বিহু ফাংচন পাতিছে ভাবিলোঁ কি মই এপাক চাই আহোঁ আৰু আপোনালোককো ভ্লগটোত দেখুৱাই দিওঁ অলপমান আৰু প্ৰথমে মই যেতিয়া মানে ভিডিঅ' ইউটিউবত আপলোড দিছিলোঁ প্ৰথমতে ইমান এটা ভিউজ নাহে কমে 50-60টামান ভিউজ আহে নেকি এতিয়া বাৰু অলপমান ভিউজ অহা হৈছে মই সকলোবোৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কিয়নো ইউ আৰ পাৰ্ট অফ দ্য ফেমিলিৰ নিচিনা মই ভাবোঁ আপোনালোকক আৰু আপোনালোকেও যাতে মোক চেনেলটো আগুৱাই নিয়াত অলপমান ছাপোৰ্ট কৰিব অকণমান হ'লেও কৰিব মই মানে যেতিয়াই মানে বাৰ ৰুমলৈ যাওঁ মায়ে মানে মোনাত মানে কিবা এটা হ'লেও কিবা বস্তু দিবই ৰখকচোন দেখুৱাইছোঁ আপোনালোকক কি দিছা শাক পাচলি এইফালে লাও আগ আছে ন লাও আগ এইফালে গাখীৰ এইফালে সৰু ৰঙালাও এটা তাৰপিছত কল তাৰপিছত আৰু মালভোগ কল দিছা আৰু কি অঁ এইফালে মাটিকাদুৰি শাক কেইডালমান দি পঠিয়াইছে যিহেতু মানে মই অকলে যাম বুলি ভাবিছিলোঁ কিন্তু মানে মোৰ লগৰজনো মোৰ লগত যাম বুলি ক'লে সেইকাৰণে তাৰ কাৰণে অলপ ৰখিবলগীয়া হ'ল সি এনে পথাৰত এতিয়া বৰ্তমান কাম কৰি আছে তাৰপিছত দুইটা একেলগে যাম আৰু ওলাই গেছ মানে 2-3 দিনৰ পৰা মোৰ মানে মনটো বেয়া লাগি আছে কিয়নো মানে ঘৰত মানে এই হাঁহটো মানে বেচা কথা কৈ আছে মই কৈছোঁ নেলাগে এইটো বেচিব কিয়নো এইজনী হাঁহ দেখিছে নহয় সেই হাঁহজনী গিৰিয়েকটো এইটো গিৰিয়েক সেইজনী ঘনীয়েক আৰু এইখিনি ল'ৰা ছোৱালী সেইকাৰণে মই আৰু এইজনী তাৰ ঘনীয়েকক বহুত ভাল পায় সেইকাৰণে মই ঘৰত কৈছোঁ এই হাঁহকেইটা বেচিব নালাগে ই দুটা সঁচা প্ৰেম ভাল পায় সেইকাৰণে ইহঁতক কেতিয়াও মানে বিচ্ছেদ কৰিব নালাগে আগলৈ আমাক এনেকুৱা ল'ৰা ছোৱালী দি যাব মানুহে যদি হাঁহৰ প্ৰেম বুজি নাপায় তেতিয়াহ'লে কোনে বুজি পাব ন নে কি কোৱা মা মায়ে মানে তাৰপৰা হাঁহি আছে কথাটো শুনি বুজি পাব লাগে জীৱ জন্তুৰ প্ৰতি অলপ মৰম চেনেহ কৰিব লাগে কিয়নো জীৱ জন্তু নাথাকিলে আমি নাই আমি নাথাকিলে জীৱ জন্তু নাই আৰু কি জানে ঘৰৰ মানুহৰ লগত মানে ধেমালি কৰি কিবা এটা মজা লাগে সেইকাৰণে সৰু সুৰা ধেমালিবোৰ মাহঁতৰ লগত কৰি থাকোঁ আৰু নেজানো গাইজ মই আপোনালোকৰ মন পচন্দৰ কণ্টেণ্ট বনাব পাৰিছোঁ নে নাই বা ভাল ভ্লগ দিব পাৰিছোঁ নে নাই কিন্তু মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু মই যিহেতু ইমান ধনী ল'ৰাও নহয় এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা আৰু মোৰ বহুত দূৰত যাবলৈ মোৰ এতিয়া ইমানখিনি টকাও নাই মোৰ ইমান মানে অকাতো নাই মই মানে বেলেগ জেগাত ঘূৰিবলৈ বা বহুত দূৰ জেগাত যাবলৈ চাইকেলখনে যিমান পাৰোঁ মই ৰাইড কৰি আপোনালোকক দেখুৱাওঁ বা ফেমিলি ভ্লগ দেখুৱাওঁ নেজানো মই ভাল বনাইছোঁ নে ইউটিউবত যিহেতু প্ৰথম আহিছোঁ মই আপোনালোকে মোক কমেণ্ট ছেকশ্যনত মোৰ যি ভুল হয় আপোনালোকে মোক ধুনীয়াকৈ ক'ব আৰু যিমান পাৰোঁ মই শিকি আছোঁ ইউটিউবত যাতে আগলৈও মানে আগবাঢ়ি যাওঁ আৰু ইউটিউবত অলপ ছাকচেছ হ'ব পাৰোঁ যিহেতু মানে মোৰ লগৰজনৰ ঘৰ একেবাৰে আমাৰ ওচৰতে ৱালখন পাৰ হওঁ আৰু তাক মাত দিওঁ আৰু চ' ফাইনেলি মোৰ লগৰটোৰ ঘৰ পালোহি মানে মোৰ লগৰটো ভিতৰতে আছে এইফালে এই গাইজ ব'লা অ' মানে ফিল্ম চাই আছে ঐ ব'ল দেৰি হৈছে আহক চাওকচোন গাইজ ক'ৰবালৈ যোৱাৰ আগতে বৰষুণটো দিব পাৰে কিনকিনীয়া বৰষুণ দিছে বাৰু একো নহয় কিন্তু বেছিকৈ দিলে অলপ বিপদ হ'ব এই পাগলাটোৱে চাওক ছাতি লৈ আহিছে মই কিমান ক'লোঁ মাহঁতক ছাতি নালাগে বৰষুণটো কমিলে কিনকিনীয়াহে দিছে কিন্তু মাহঁতে মানে এয়া ছাতি লৈ আহিছে এইবিলাকে মৰম আৰু দিয়া এইবিলাকে মৰম আৰু গাইজ মানে মোৰ লগৰটো আগত গৈ আছে আৰু মই পিছত আহি আছোঁ আৰু এই গাঁওখনৰ নাম হৈছে আতি গাঁও আৰু অলপ গ'লে আমি যমুনামুখ পামগৈ নে কি কোৱা নে কি লাগিছে চাইকেল ৰাইড কৰি মোৰ লগত মজা লাগিছে তোমাৰ লগত আকৌ নেক্সট টাইম আহিম বুলি মই আশা কৰিছোঁ অঁ আপোনালোকে দেখিবলৈ পাইছে অলপ মানে সন্ধিয়াই হৈ গ'ল আৰু আমি জাষ্ট আহি পাইছোঁহি এতিয়া চ' ফাইনেলি গাইজ মানে বাৰ ৰুম পালোহি আৰু বায়ে মানে কিবা কৰি আছে বাহিৰত আছে নেকি চ' এতিয়া আমি মানে বজাৰ চজাৰ কৰিম বজাৰ চজাৰ কৰি পেলাই তাৰপিছত আমি বিহু চামগৈ ওচৰতে বিহু আছে বজাৰ চজাৰ কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰত গৈ আছোঁ ধুনীয়াকৈ ৰানিং কৰিম তাৰপিছত খামগৈ ইমান ওচৰত নিদিবা ভয় লাগি যায় চ' ফাইনেলি গাইজ মানে মই চাউৰ ৰুম পালোহি আৰু বজাৰত ইমান এটা ভ্লগিং কৰা নহ'ল মানে বেকগ্ৰাউণ্ড নইজটো বহুত আহে যিহেতু আৰু মই বাৰ ৰুমত আজি নাথাকিলোঁ চাউৰ ৰুমৰ পৰা মানে বিহু ফাংচনটো ওচৰতে হয় সেইকাৰণে ইয়াতে থাকিলোঁ আৰু এইফালে সি মোবাইল টিপি আছে আৰু চাই এফালে নহৰু গুচাই আছে
কি বনাব চিকেন বনাব অলপ পিছত আপোনালোকক দেখুৱাইছোঁ এয়া চিকেন চ' গাইজ মানে ৰেচিপিটো বনাবলৈ আমি নহৰুখিনি কুটি লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ কি বনাই আছোঁ আমাৰ মানে খাবলৈ হৈ গ'ল এইফালে মাংস ভাত আৰু পাপৰ তাৰপিছত নেমু টেঙা তাৰপিছত এইফালে নিমখ লৈছোঁ আৰু খাই বৈ আমি এতিয়া বিহু চাবলৈও গৈ আছোঁ ব'লক এতিয়া বিহু ফাংচনত ডাইৰেক্ট লগ পাই আছোঁ ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ কালি মানে বিহু চাই চাই মোৰ ৰাতি 2টা বাজি গ'ল আৰু মই জিন্দগীত ইমান ফূৰ্তি কৰা নাই বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ কৰিলোঁ সেইকাৰণে ইমান এটা ভিডিঅ' নকৰিলোঁ যিকেইটা ভিডিঅ' কৰিছে আপোনালোকে ভিডিঅ'টো দেখা পাইছে চাগৈ আৰু যমুনামুখ ছাত্ৰ সংস্থাৰ উদ্যোগত বিহু প্ৰগ্ৰাম পাতিছে সঁচাই বহুত চাবলগীয়া বহুত ভাল লাগিলে আৰু আগৰ ভ্লগটোত মই আপোনালোকক এটা প্ৰশ্ন কৰিছিলোঁ নহয় ৰাম সীতাৰ গিয়েকৰ কি আছিল মানে ৰাম সীতাৰ গিয়েকৰ নাম আছিল মানে এনচাৰটো 3জন মানুহে কৈছে 3জন মানুহ ফাৰ্ষ্ট হৈছে হিমাশ্ৰী ডেকা সেকেন্ড হৈছে বিকি বৰা আৰু থাৰ্ড হৈছে কৰণ শৰ্টছ এডিটৰ থ্যাংক ইউ সো মাচ গাইজ আপোনালোকে ইমান মানে কমেণ্ট এটাও যেন কৰিছে মোৰ ভিডিঅ'টোত চ' থেংক ইউ দিছ ইজ আজি 2.0 সাইনিং অফ লগ পাম আন দা ভ্লগত টেল দেন বি হেপী ফৰ ইয়ৰ বেটাৰ লাইফ বাই বাই